মানে এনেকুৱা আমাৰ আজি আজি নহয় যোৱাকালিৰ পৰাই তাৰমানে পানীটো অলপ অলপ বাঢ়ি বাঢ়ি আহে। আজি আমাৰ ৰাস্তাৰ শংকৰপাৰা গাঁওখনৰ ৰাস্তা যে ঘৰ বাৰী বা তামোল বাগান চাগন চব ৰাস্তা উৎপাত হৈ ভাঙি চিঙি পাৰ ইফালৰ মানুহ ইফালে যাব পৰা আমি শক্তি আমাৰ এইখিনি হোৱা নাই যে আমি কিমান বিপদত আমি পৰি আছোঁ, যাতে আমাৰ যিটো আমাৰ কিবা বিধায়ক মন্ত্ৰী বা কিবা কিবি সেনেকুৱা বহুত সংগঠনৰ মানুহ ডাঙৰ দীঘল আছে, সেইবিলাক আজিলৈকে তাৰমানে আমাৰ কাৰণে লক্ষ্য কিয় কৰা নাই বা কিয় অহা নাই। আমাৰ এইটো বানপানী ইমান ডাঙৰ হয়, আমি পানীৰ ওপৰত আমি ভাবি আছোঁ, কিন্তু আজিলৈকে কিয় খবৰ পাতি কিয় লোৱা নাই বা সিহঁতে কিয় অলপ চলপ ডিউটি কিয় নকৰে। এইটো পাগল নদীৰ পানী মোটামুটি আমাৰ ইফালে অহা যেন হৈছে আৰু সেইটো ব্যৱস্থাটো কি কৰিব লাগে বা কি সহায় যোগ দিব লাগে সেইটো খবৰ নিৰ্ধাৰ কৰি আমি দুখিত। আমি বৃহৎ অন্তৰ তাৰমানে আমি কান্দা কাটা সেনেকুৱা ব্যৱস্থাত আমি এতিয়া হৈ আছোঁ। গতিকে লৈ পেলাই সহযোগ আমাক দিব লাগিছিল। এইটো ৰাস্তা আমাৰ এনেকুৱা হৈ আছে যে আমাৰ কলেজত যোৱা বা ছাত্ৰ ছাত্ৰীসকলে কিন্তু আজিলৈকে তাৰমানে যাব পৰা ক্ষমতা হোৱা নাই। দলং এখন নাই, ইফালে আৰু ভাল ৰাস্তা হ'লেও ভাঙি গ'ল। এতিয়া অহা যোৱা আমি দোকান পোহাৰ যাব নোৱাৰা হৈ আছোঁ। সেইকাৰণে সিহঁতে ব্যৱস্থা লৈ যেন আমি সেনেকুৱা ভাবি আছোঁ যে আমি ইফালৰ পৰা ইফালে পাৰ হ'ব নোৱাৰোঁ। সেইকাৰণে আমি এতিয়া সিহঁতে আমি আশা কৰোঁ যে অলপ ব্যৱস্থা কৰি আমাৰ সেই ৰাস্তাখন অতি সোনকালে বনাই দিলে বা সহযোগ কৰি পেলাই দিলে তাৰমানে আমি অলপ সান্তনা পাম আৰু। 4টা বজাৰ পৰা গাঁৱটো বাঢ়ি গ'ল, গাঁৱটো ডুবি গ'ল। ৰাতিপুৱাই 4টা বজাৰ পৰা আমাৰ এইটো হাঁহ মুৰ্গী গাহৰি ছাগলী গোটেই বাঢ়ি লৈ গৈছে। ৰাতিপুৱাৰ পৰা আমি একোৱেই খবৰ পোৱা নাই। এতিয়া বৰ্তমান কোনেও AMGM আমাক খবৰ দিবৰ কাৰণে কোনেও অহা নাই। এতিয়া বৰ্তমান BCDC বা AMGM কোনেও অহা নাই এতিয়ালৈকে। ৰাতিপুৱাই ভাতৰ ব্যৱস্থা কায়ো বুদ্ধিজীৱী কোনেও আহিব পোৱা নাই। এতিয়ালৈকে ভাত খোৱা নাই ৰাতিপুৱাৰ পৰা ভাতে খোৱা নাই আমি। ৰাতিপুৱাৰ পৰা এতিয়া ল'ৰা ছোৱালী লগনতে আছে, এতিয়া একো কৰিব পৰা নাই। কি নদী হয়তো? পশ্চিম বাৰিপুল নদী, পাগলা নদী। পাগলা দিয়া বুলি আমাৰ গোটেই ধ্বংস হৈছে। ৰাতিপুৱাই হৈছে 4টা বজাৰ পৰা। আমাৰ যিটো LNT যদি নাখান্দিলে আমাৰ এইখন গাঁওখন ডুবি নাজিলাক হয়। LNT খান্দাৰ কাৰণে এই গোটেই ডুবি গৈছে আমাৰ গাঁৱটো। আজিলৈকে আমাৰ 14টামান ঘৰ হৈছে। 14টামান ঘৰটো বাচি পোৱা নাই, মানে গোটাই লৈ গৈছে নদীয়ে, বাচিব পৰা নাই। কেইটামান গৰু গৈছে আৰু মুৰ্গী ছাগলী আৰু গাহৰি গোটাই কেইটাতো ধুবাই পৰা নাই। ৰাতিপুৱাই কামাইতে গোটাই গছি লৈ গৈছে, নদীয়ে লৈ গৈছে, গোটেই সাগৰে হৈ গৈছে আমাৰ গাঁওখিনি। আমাৰ এইটো কিবা নতুন বস্তু এনে কোৱা যায় আৰু পশ্চিম পাৰ্কিজুলি আৰু এতিয়া 4টাৰ পৰা বৰষুণ পৰি ৰাতি গোটাই ৰাতি বৰষুণটো দিছে আৰু এতিয়া 4টাৰ পৰা বানপানী হৈছে আৰু এইটো এনেকুৱা বানপানী হৈছে মানে এতিয়া আৰু বেছি হৈ গৈছে আৰু এতিয়া বেছিয়ে হৈ আছে। ছাৰবিলাক আমাক চাবি ভালকৈ, আৰু আমি চাওতাল মানুহ আৰু উইৰোচন হাঁচদা আপোনাৰ মানুহ হয় আমি, আপুনি চাওক আমাক অলপমান আমাক ভালকৈ চাওক। এতিয়া ইমান বৰষুণ হৈছে এতিয়ালৈকে ইৰাই নাই আৰু চুলি পুলি আছে, কেনেকুৱা খুৱাম আৰু ৰাতিপুৱাৰ পৰা ভাতে খোৱা নাই, আমি কি খাই কিনি জীয়াই থাকিম। পাগলা নদী হয় এইটো আৰু ইমান আগত হোৱাই নাছিল, 8 বছৰমান হৈছে এতিয়ালৈকে আমি চোৱাই নাছিলোঁ এনেকুৱা বানপানী চোৱাই নাছিলোঁ। আৰু এতিয়া বানপানী হৈ কিনে LNT কিনি লগাই কিনি JCB লগাই কিনি খুন্দি আৰু ইফালে আমাৰ ফালে নদী আহি গৈছে। এতিয়া 14টা ঘৰ উঠাই দিছে আৰু বাকী আছে ইফালে অলপ পানী উঠিছে বুলি মই এতিয়ালৈকে ইমান যোৱা নাই। আৰু বাকী 14টা ঘৰটো চব লৈ গৈছে, গৰু ছাগলী হাঁহ পাচলি চব লৈ গৈছে। ৰাতিপুৱাৰ পৰা ভাতে খোৱা নাই, চাউলে নাই, আমাৰ খাবৰ কাৰণে একো বস্তুৱেই নাই। এতিয়া কি খাম, চবে পানীতে লৈ গৈছে।